ভনীজনী ভাগ্যটো চাগে এয়াই লিখা আছিল তাই বিয়া দি উলিয়াই দিয়াৰ পাছত অকলশৰীয়া হৈ গ'লো জানে দিনৰ দিনটো দোকানতে বহি থাকোঁতে পাৰ হৈ যায় যদিও ৰাতি যেতিয়া ঘৰ সোমাওঁ তাইলৈ বৰকৈ মনত পৰে আৰু নিজকে বৰ দুখী দুখী যেন লাগে ৰজা বৰৰ পৰা অনা ঘৰৰ পূজা নাইকিয়া কৰিবৰ কাৰণে তাই নিজৰ সপোনৰ পূজাটোকে জীৱনৰ লৈ লুকুৱাই দিলো মই আমি কেৱল সপোন দেখিবহে জানো কিন্তু সেই সপোনবোৰ বাস্তৱ হ'ব নে ভাঙি চুৰমাৰ হৈ যাব তাৰ নিৰ্ণয় কৰাৰ ক্ষমতা আমাৰ হাতত নাই যদিও বিশ্বনাথে মোক জোনালীৰ বিষয়ে কোৱা নাছিল তথাপি তাই এইখন ঘৰলৈ বোৱাৰী হৈ অহা হ'লে মই বৰ সুখী হ'লোহেঁতেন কিন্তু কি জানো কৰবি আমি সুখী হ'ব পৰা কোনো ঘটনাই মোৰ এইখন ঘৰত নঘটে মোৰ এই ঘৰখনলৈকে চাচোন সিদিনালৈকে এই ঘৰখনত আমি তিনিটা প্ৰাণী আছিলোঁ আজি তাৰে এটা প্ৰাণী আছে জেলত আৰু আনটো প্ৰাণী আছে মানসিক চিকিৎসালয় মোৰ ছোৱালীজনী বাটাত কি কৰিছে কেনেকৈ আছে কি বা খাইছে ঘৰলৈ ঘূৰি আহিবই কি জানে খুৰা জোনালী আৰু মই দুইজনী কথা ভাবিলে আমাৰ চকুৰ আগতে সকলো ঘটনা ঘটি গ'ল অথচ আমি একোৱে কৰিব নোৱাৰিলো আপুনি ঠিকেই কৈছে খুৰা আমি সুখী হ'ব পৰা বহু ঘটনাই আমাৰ জীৱনত নঘটে বাৰু খুৰা মই এতিয়া মই নুঠো আপুনি ইফালে বিশ্বনাথ বা জেলৰ পৰা আহিব পাৰে নোৱাৰে মশারি দিলে কি এবারও ভালকৈ নাপাতিলা গুচি গ'ল জানো তোমার সবে প্রতারণা করেছে মোর মায়ে করেছে পায় তোমার বিশ্বাসঘাতকতা করেছে তুমি মোক এবারও কথাই কৈ থাকিলে তেওঁ এই ঘৰখন আকৌ আগৰদৰে সজাব বিচাৰিছিলে কিন্তু তই জেললৈ যোৱাৰ পাছতে লাগিছে কি কৰিম কিমান যুদ্ধ কৰিব এখন যুদ্ধ শেষ হ'বলৈ নাপায় আৰু এখন যুদ্ধ আৰম্ভ হয় আৰু সকলো যুদ্ধৰ মূল নায়ক হ'ল মই সকলোৰে ভালৰ বাবে চিন্তা কৰিছে কিন্তু সিহঁতে সকলো শেষ কৰি ঠিকেই কৈছ সকলোবিলাক শেষ হৈ গৈছে এইকাৰণে মই আহিছো মই আকৌ তহঁতৰ এলেকাৰ MLA হ'মতো গতিকে মানুহ চানুহ মৰিলে খা খবৰ কৰিবলৈ অহাটো পাৰ্টিৰ হাই কামাণ্ডৰ অৰ্ডাৰ তই আহিছ
ভালেই কৰিছ দে দেউতাৰক জীৱনটোত একো দিব নোৱাৰিলে অন্তত মৰাৰ সময়ত চুৰিখন দিব পাৰিবি জ্বলাই দে ঘিউ চাকিৰ বাবে চিন্তা কৰিব নালাগে সকলোবিলাক মই লৈ আহিছো মোৰ এক শহুৰ দেউতা আছিল যাম ৰ পিছে বিশ্বনাথ তই একো নকওঁ নেকি আজি নাগাওঁ নেকি জিলেলে জিলেলে আয়ো আয়ো জিলেলে জেলত বোলে তই দুনিয়া বাঁহী বাজন কৰিছিলি আৰে আমাকো বাঁহী বাই শুনা কিনো কথা কৈ থকা বাবা এই বাৰীটো লৈ আহিব পৰা নাই নহয় এই বাৰীটো জেলতে থৈ আহিছে কাৰণ ই আকৌ উভতি যাব লাগিব মোৰ ডাঙৰ ক্ৰিমিনেল ঠিকেই কৈছ মই নিজৰ ইচ্ছামতে এদিন জেললৈ গৈছিলো আৰু নিজৰ ইচ্ছামতে জেলৰ পৰা উভতি আহিম যিদিনা মই জেলৰ পৰা উভতি আহিম এনে তহঁতৰ ক'ত ক'ত কি আছে চব এফালৰ পৰা বজাই যাম আৰু শুন যিদিনা মই জেলৰ পৰা উভতি আহিম দুভাগ নিশা যদি তহঁতৰ দুৱাৰত কাৰোবাৰ আঙুলিৰ শব্দ হয় নহয় যদি সেই বতাহৰ শব্দ বিশ্বনাথৰ আঙুলিৰ শব্দও হ'ব পাৰে দেউতা টোপনি গৈছে যদি সাৰ পায় তহঁতক নিজ দেউতাৰ চিতাৰ লগত চাপি দিম যা ওলাই যা বিদায় চবে মোক যেনেকে এৰি গৈছো তই এৰি গৈছো মই ভুল কৰিছো মই জানো মই ভুল কৰিছো বহুত ভালকে বুলি কাম কৰো কিন্তু শেষত গৈ গৈ মই কৰা ভাল ভাল কামবিলাক এটা ভুল বুলি প্ৰমাণিত হয় ভুল নহয় বিশ্বনাথ অন্যায় অন্যায় কৰিছো তই মোৰ লগত মই তোৰ ওচৰত অহাৰ বাবে বেয়া পাইছো তইতো মোক বহুত দূৰলৈ আঁতৰাই পঠাইছ কিন্তু তোৰ সাহস কেনেকৈ হ'ল মোৰ জীৱনটোৰ লগত খেলিবলৈ তোৰ সাহস কেনেকৈ হ'ল মোৰ সপোনবোৰ ভাঙিবলৈ কিয় ধ্বংস কৰিলি মোৰ জীৱনটো বিশ্বনাথ তোৰ জীৱনটো ধ্বংস কৰিব বিচৰা নাই তোৰ জীৱনটো নতুনকৈ আৰম্ভ কৰিবলৈ মই সুযোগ দিছে তই নাজানো তোৰ মনটো মই জয় কৰিলো সঁচা কিন্তু পৃথিৱীৰ যুদ্ধখনত বৰ বেয়া কৰিলো তই আত্মসমৰ্পণ কৰ তই মোৰ লগত বিশ্বাসঘাতকতা কৰিছ নকবি তেনেকৈ মই তোৰ লগত বিশ্বাসঘাতকতা কৰিব পাৰোঁ কেৱল তোৰ কাৰণে তোৰ ভালৰ কাৰণে মই এই অপৰাধ মোৰ প্ৰতি লৈছিলো আৰু আজি তই মোক বিশ্বাসঘাতক বুলি কৈছ
নকবি মই হাত জোৰ কৰিছো চুপ একদম চুপ তই কাকো সুখী কৰিব নোৱাৰ তই তোমাৰ আনৰ অসুবিধাৰ সৃষ্টি কৰিব পাৰ অশান্তি কৰিব পাৰ তোক মোৰ ঘৰত আশ্ৰয় দিয়াটো মোৰ ভুল হৈছিল তোক আশ্ৰয় নিদিয়া হ'লে আজি মোৰ ঘৰখন ধ্বংস হৈ নগ'লহেঁতেন মোৰো ঘৰ নহয় তোৰ ঘৰ তই নিজৰ ঘৰ বুলি ভবা হ'লে তই আমাক এনেকৈ শেষ কৰি নিদিলি সাহস কেনেকৈ হ'ল মোৰ জীৱনটোৰ লগত খেলিবলৈ বিশ্বনাথ তই মিছা মাতিছ তই হাৰি যোৱা নাই তই আত্মসমৰ্পণ কৰিছ তোক মোৰ ঘৰত আঁতৰি মোৰ ভুল হৈছিল তই বিশ্বাসঘাতকতা কৰিছ দাদা কিয় ধ্বংস কৰি মোৰ জীৱনটো তই কাকো সুখী কৰিব নোৱাৰ বহুত কলি বহুত শুনিলো এবাৰ মই কম তহঁতে শুনিব লাগিব কি বুলি কৈছ মই স্বাৰ্থপৰ মই স্বাৰ্থপৰ কাৰ বাবে স্বাৰ্থপৰ হৈছিলো তহঁতৰ বাবে ঘৰৰ মানুহখিনি সুখ দিয়াৰ বাবে মই এনেকুৱা কাম কৰিছিলো ভগৱান হৈ তহঁতৰ মুখলৈ হাঁহি দিব বিচাৰিছিলো ভগৱান হৈ সুখৰ বৰষুণ নমাব বিচাৰিছিলো মোৰ মূৰ্খই নাজানিলো ইচ্ছা কৰিলে মানুহ কেতিয়াও ভগৱান হ'ব নোৱাৰে ইচ্ছা কৰিলে সুখৰ বৰষুণ নমাব নোৱাৰে তুই বুলি গাড়ী পাৰ পাৰ কিন্তু মোক স্বাৰ্থপৰ বুলি ক'ব নোৱাৰো আমনি কৰে মানুহে আহি প্ৰশ্ন কৰে বাৰে বাৰে খুশি কিয় পৰে জেলত জুই লাগিছে বহুতো পৰ্যায়ৰ মৃত্যু হৈছে আমি কোনো আৰু সুস্থিৰ জীৱন যাপন কৰিব নোৱাৰো আৰু ইমান এটা ডাঙৰ ঘটনা হৈ যোৱাৰ পিছত নাজানো ক'ৰ পৰা এজাক ধুমুহা আহিলে আৰু সেই ধুমুহা যাকে আমাৰ সকলোৰে জীৱন তছ কৰি থৈ গ'ল বিশ্বনাথে গুচি গ'ল কিন্তু আমাৰ যুঁজ আমাৰ সংগ্ৰাম এতিয়াও চলি আছে জোনালীৰ কথাই ভাবচোন তাৰ জীৱনটো চিৰ জীৱনৰ কাৰণে আন্ধাৰে পৰি ধৰিলে ৰজনৰ লগত বিয়াখন হোৱাৰ বাবে তাৰ জীৱনটো মৃত্যু যাতনাতকৈ বহুত বেছি ভয়ানক হৈ পৰিছে তাৰে অৱস্থাৰ বাবে মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰো ভৱন বেলেগৰ দুখবিলাক নিজৰ মাথাৰ ওপৰত জাপি লোৱা কি দোষ আছিল তোৰ কিন্তু এটা কথাই মোৰ মাথাটো গৰম কৰি ৰাখিছে যাৰ বাবে ইমানবিলাক ঘটনা হ'ল যাৰ বাবে বিশ্বনাথ জেললৈ গ'ল সিহঁত কিন্তু এতিয়াও মুক্ত আকাশৰ তলত মুক্ত মনেৰে ঘূৰি ফুৰিছে কাৰণ মই ওম কাশ্যপ কি খবৰ ভুৱন তই বোলে মোৰ বিৰুদ্ধে প্ৰমাণ গোটত লাগি আছ লাভ নাই বুজিছ লাভ নাই বিশ্বনাথটো মৰি ভূত হ'ল গতিকে তহঁতিও পুৰণা কথাবোৰ পাহৰি নতুন কথাবোৰ আদৰি ল পিছে আপুনি আছে ছাৰ মই দেখোন আপোনাক কৈছিলোঁৱেই মানে পৰহিবাৰে এইখন মেলাত চাহৰ দোকান দিব বিচাৰিছোঁ ভাল 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 খুব ভাল কথা পিছে আপুনি জানি সুখী হ'ব এইখন মেলা আমিয়ে আয়োজন কৰিছোঁ আনন্দ মেলা দৰ্শকৰ মনোৰঞ্জনৰ বাবে
ভালে কৰিছো নে ভুৱন ভাল বহুত ভাল কৰিছ যাক ইংৰাজীত এক্সিলেণ্ট বুলি কয় কিন্তু এটা কথা তইও ভালকৈ কাণ দুখন খুলি শুনিল ৰাইজক যিমান মনোৰঞ্জন দিবলগীয়া আছে এতিয়াই দিল যিদিনাৰ পৰা মই তোক মনোৰঞ্জন দিবলৈ আৰম্ভ কৰিম ইমানেই মকলা দেহাটো পৰিতন্ত্ৰী হৈ যাব তাৰ কোনো গ্যাৰাণ্টি নাই No guarantee, no warranty, no uncle auntie. বল কৰবি এইবিলাক খেলৰ মেলাত দোকান দিলা শুনিলি নহয় কাশ্যপ No guarantee, no warranty, no uncle auntie. Singi jaba munda. বাপে কমটো কৈ গ'ল নো গেৰাণ্টি নো ৱাৰেণ্টি নো আংকুল আণ্টি ইংলিছ নেজানে য'তৰ পৰা যোৱা তাকলি মাৰি কিবা কিবি মিলাই মিলি কৈ থাকে বাটে এইবিলাক যা ভিতৰৰ পৰা পইচাটো লৈ যা চৰ লাগে বিজি আছিলো ইমান হেৰি কৰিব লাগে নেকি বোলা বস্তুটো বৰ ডেঞ্জাৰ বস্তু দেই হাতত পৰাৰ লগে লগে কিবা গোটেই গাটোতেই কাৰেণ্ট লাগি যায় আমাৰ এই ছাৰ বোলা জন্তুটো বৰ ডেঞ্জাৰ বস্তু একো নাই বাৰু ছাৰ নাই যেতিয়া আজি মোৰে অলপ কল্যাণ হওক আজি গোটেই ৰাতি এনজয় কৰিব লাগিব জিলেলে জিলেলে আয়ো জিলেলে জিলেলে আয়ো জিলেলে কোনবা ডক্টৰৰ ওচৰলৈ গ'লে ভাল হৈ যাব এইটো আৰু কোনো চিন্তা কৰিবলগীয়া কি কথা পাপাই ফোন কৰিছে ৰ'বচোন বুঢ়া ক পাপা কোৱা হে কি ফোন কৰ হত্যাকাৰীটো বেছি দূৰলৈ যাব পৰা ফোন কৰ বাহিৰত কৰিব মই ভাল ৰাস্তা বিচাৰি আহিছো বিশ্বনাথ জীয়াই থাকিব বিচাৰে যাবলৈ বাধ্য হৈছো তই কিয় এইবিলাক কৰিছ
এই জীৱনটোৰ লগত যুঁজি যুঁজি মই ভাগৰি এতিয়া জীৱনতকৈ মৃত্যুৱে সহজ আৰু সেইবাবে এই পথটো মই বাছি ললো তই এবাৰ জানিছ তই এবাৰ কৰবা যিকোনো সময়তে ওলাব আহিবা তাই আমাৰ আগৰ মৃত্যুৰ পৰা শুব বিচাৰিছো তই এবাৰ যা কিন্তু কিয় জীয়াই থাকিব লাগে মই যাতে তই মোক আকৌ প্ৰতাৰণা কৰিব পাৰ যাতে দিনে ৰাতি ৰজত পৰা অত্যাচাৰৰ বলি হ'ব লাগে মই সেইকাৰণে মই জীয়াই থাকিব লাগে মোৰ জীৱন মৃত্যু সিদ্ধান্ত লোৱা অধিকাৰটো কোনে দিলে বিশ্বনাথ তই জীৱনৰ আটাইতকৈ ডাঙৰ সিদ্ধান্তটো লোৱা আগত মোৰ কথাটো অলপ শুনাবা প্ৰতাৰণা কৰিছিলো তই মৰিব নোৱাৰ মৰিব লাগিলে মই মৰিম ইয়াৰ ঘৰৰ অধিকাৰ যদি কোনোবাই হেৰুৱাইছে বিশ্বনাথে হেৰুৱাইছে জীয়াই থাকিব লাগিব তই কেতিয়াও কোনোদিন ক্ষমা নকৰিবি কোনোদিন সেইজন মানুহ যিজন মানুহৰ বাবে আজি জোনালী মৰিবলৈ ওলাইছিল সেইজন মানুহ যিজন মানুহ মৰা বুলি তহঁতে বহুদিন আগতে ভাবি লৈছিল মই মৰা নাই মৰিব পৰা নাই মই জীয়াই আছো মাৰিবলৈ বহুত পাৰি পুথি কৰা হ'ল দেহত জ্বলাই দিয়া হ'ল মই নমৰিলো কেনেকৈ বাচি আহিলো নিজেই গম নাপালো আৰু এতিয়া মই এটা নতুন জীৱন আৰম্ভ কৰিব বিচাৰিছো পুৰণা জীৱনটোত যিবিলাক কাম মই কৰিব নোৱাৰিলো এই জীৱনটোত সেইবিলাক কাম মই শেষ কৰিব লাগিব খবৰদাৰ কোনো জানিব নালাগিব এই বিশ্বনাথ জীয়াই আছে